জিলা জলসিঞ্চন বিভাগৰ চাকৰিৰ বাবে হাজাৰ হাজাৰ শিক্ষিত যুৱক যুৱতী অৱতীৰ্ণ হৈছে লিখিত পৰীক্ষা। কাৰ্বি আংলঙৰ যমুনা নদীত গা ধুবলৈ গৈ সন্তানহীন 2 ছাত্ৰ, আৰক্ষীৰ সন্ধান অব্যাহত। মহামায়া পৰিষদ সমষ্টিৰ প্ৰাক্তন নিৰ্দলীয় প্ৰাৰ্থী জিৰহন হানছে সহিত 39 গৰাকী সদস্য সদল বলে যোগদান কংগ্ৰেছত। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছোঁ। ষ্টুডিঅ'ত মই সঞ্চয়িতা তেৰণপি আগবাঢ়িছোঁ প্ৰথমটো খবৰলৈ। কাৰ্বি আংলঙতো সম্প্ৰতি আজিৰ তাৰিখত চাকৰি বহু মঙহা হ'ল। মাত্ৰ কেইটামান পদৰ বাবে 19 জুলাইত বিভাগীয়ৰ দ্বাৰা অনুষ্ঠিত কৰা পৰীক্ষাত সহস্ৰাধিক শিক্ষিত যুৱক যুৱতীসকলৰ অৱতীৰ্ণতাই প্ৰমাণ কৰিলে জিলাখনৰ ক্ৰমে বাঢ়ি অহা ভয়াৱহ নিবনুৱা সমস্যাৰ বাস্তৱ সত্যতা। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ জলসিঞ্চন বিভাগৰ অধীনত আজি অনুষ্ঠিত হয় জুনিয়ৰ এছিষ্টেণ্ট আৰু মেকানিক গ্ৰেড 1ৰ বাবে লিখিত পৰীক্ষা। এই পৰীক্ষা অনুষ্ঠিত হৈছে ডিফু চৰকাৰী মহাবিদ্যালয় আৰু চৰকাৰী উচ্চতৰ বালক বিদ্যালয়ত। এই দৃশ্যলৈ মন কৰি হয়তো আপুনিও অনুমান কৰিব পাৰিছে যে আজিৰ তাৰিখত জিলাখনত নিবনুৱা সমস্যা কিমান ভয়াৱহ হ'ব ধৰিছে। প্ৰত্যেক বছৰে জিলা তথা ৰাজ্য আৰু ৰাজ্যৰ বাহিৰৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ পৰা হাজাৰ হাজাৰ যুৱক উচ্চ শিক্ষা সাং কৰি ওলাই আহিছে। বিপৰীতে বিভিন্ন পদৰ চাকৰিত মকৰল কৰাৰ সুবিধা নাই। ফলত নিবনুৱা সমস্যাই পাহাৰীয়া জিলাখনতো খুব কম সময়ৰ ভিতৰতে ভয়াৱহ অৱস্থাৰ সৃষ্টি কৰিবলৈ গৈ আছে যে তাক নুই কৰিব নোৱাৰি। অৰুণ লেখথে ৰিপৰ্ট, কাট নিউজ। কাৰ্বি আংলঙত ভয়াৱহ ঘটনা। যমুনা নদীত গা ধুবলৈ গৈ সন্তানহীন 2 ছাত্ৰ, আৰক্ষীৰ লগতে স্থানীয় লোকৰ দ্বাৰা নদীৰ বুকুত সন্ধান অব্যাহত। কাৰ্বি আংলঙৰ বকলিয়াঘাট আৰক্ষী থানাৰ অন্তৰ্গত পাত্ৰদিছাৰ যমুনা নদীত 10ম শ্ৰেণীত অধ্যয়নৰত 9জনীয়া ছাত্ৰৰ দলে গা ধুই আছিল। দেওবাৰে পুৱা ঘৰৰ পৰা টিউচনলৈ আহি টিউচনৰ পিছত গা ধুবলৈ নামে যমুনা নদীত। আটাইকেইজনে গা ধুই থাকোঁতে নদীৰ পানীত ডুব যায় 2 ছাত্ৰ। ছাত্ৰ দুজন ক্ৰমে সংজা ইংটি আৰু সংসাৰ ৰংহাং। বকলীয়া ফংলকপেট ক্ৰগাঁৱৰ চেডেং ইংটিৰ পুত্ৰ আছিল সংজা ইংটি। সংজাৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰা হৈছে আৰু আনজনৰ সন্ধানত আছে আৰক্ষী বাহিনী। বকলীয়াঘাটৰ যমুনা নদীত এই ঘটনাৰ পিছৰে পৰা স্থানীয় লোক আৰু আৰক্ষীৰ সন্ধান অব্যাহত আছে। ইতিমধ্যে অগ্নি নিৰ্বাপক বাহিনীৰ জোৱানসকলেও যমুনা নদীৰ পানীত নামি অভিযান আৰম্ভ কৰিছে। Bukulia patradisa jamna prai long line chinglu itun rang lo santi nang char lega jar lo kilo ne mat ke dum bat kine man itum ba nang ki polo mat lang wan mat ke lang ke jang santi tin lo mat pas ke dum bat santi thegun lo hangju nitum da bisa dun de ren ya lo he amar ke rang lo lang jang masinang rab dunu lo rab dun lo ke tang thoma muni de andun lo bahini abang ke lang lim lo klang lo mati thegun de lo la bang tham ke klang han ke andun long lo lang ke jon lo tum ke jon lo meni bang pho la tu bang pho pen bang thomi andun long lo bahini bang ke ingin chong lo long le de long ke no na phira tu tel ke bang tum pen bang ke la guardian tum pen bang lo tu tel ke sirke abdi student ma student ho class 10 lo de charli la tum mari ke bang lo ri lo la police tum pen bang lo ri lo thek long le non ta yo family tum ta bang ne bang la tum emila tum ta bang lo ৰাতিপুৱা মানে 5:30 মান বজাত এটা মানে টিউশ্যনৰ টিম এটা আহিছিলে 9জনীয়া গ্ৰুপ এটা তেওঁলোকে টিউশ্যন কৰি আহি ইয়াতে এই পাটাদিছা যমুনা ব্ৰীজৰ ওপৰত থকা হেঙিং ব্ৰীজত মানে গা ধুবলৈ আহিছিলে
তাৰে দুজন ল'ৰা বৰ্তমান এতিয়া মানে সন্ধানহীন হৈ আছে মানে বিচাৰি থকাৰ প্ৰচেছটো কৰি থকা হৈছে আৰু ফায়াৰ ব্ৰিগেডো আহি লগতে ফায়াৰ ব্ৰিগেডৰ আহিও তেওঁলোকে বিচাৰি আছে বৰ্তমানলৈকে এতিয়ালৈকে সন্ধানহীন হৈ আছে অভিযান অব্যাহত আছে অভিযান অব্যাহত আছে SDRF অহাৰ কিবা অলৰেডি বুজাই পৰা আহি আছে তেওঁলোক বকলীয়া ঘাটৰ পৰা ৰাজু কাঠাৰৰ ৰিপৰ্ট কাট নিউজ বিগত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদীয় নিৰ্বাচনত মহাময়া সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী জিৰহন হানছেই সাধাৰণতে যিকোনো নিৰ্বাচনৰ আগে জিলাখনৰ বহু ৰাজনৈতিক দল সংগঠনৰ সদস্য তথা নেতাসকলৰ ইদলৰ পৰা সিদলত যোগদান কৰা সংস্কৃতি অব্যাহত ৰাখি 18 আগষ্টত লগত 39 সমৰ্থক কৰ্মীসকলক লগত লৈ জিৰহন হানছেই আনুষ্ঠানিকভাৱে যোগদান কৰিলে কাৰ্বি জিলা কংগ্ৰেছত পালবিহীন নাওত ইমান দিনে বঠা বাই ভাগৰি পৰা মহাময়া পৰিষদ সমষ্টিৰ প্ৰাক্তন নিৰ্দলীয় প্ৰাৰ্থী জিৰহন হানছে আগন্তুক সাংসদ নিৰ্বাচনৰ আগে লগত 39 জন সমৰ্থক কৰ্মীসকলক লৈ যোগদান কৰিলে জিলা কংগ্ৰেছত মহাময়া পৰিষদ সমষ্টিৰ ডংকামকাম স্থিত কংগ্ৰেছ কাৰ্যালয়ত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য বিদ্যা সিং ৰংপি আৰু কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সহকাৰী সম্পাদক অনিল বৰাৰ উপস্থিতিত আনুষ্ঠানিকভাৱে যোগদান কৰে মহাময়া মণ্ডল কংগ্ৰেছৰ তৰফৰ পৰা 18 আগষ্টৰ পুৱা 11 বজাত অনুষ্ঠিত সভাত দলটিক আনুষ্ঠানিকভাৱে সাদৰ সম্বৰ্ধনা জনোৱা হয় দেনগাঁৱৰ পৰা বিশেষ প্ৰতিবেদক দেনগাঁও কাৰ্বি আংলং জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালিকাৰ নিৰ্দেশ মৰ্মে জিৰি কিণ্ডেঙত 19 আগষ্টত মিজেল আৰু ৰুবেলা প্ৰতিষেধক চিটা দিয়া কাৰ্যসূচী গ্ৰহণ কৰা হয় জিৰিকিণ্ডেং ব্লক BPHCৰ অধীনত উমখেৰমি উপস্বাস্থ্য কেন্দ্ৰ আৰু পানীমূৰ উপস্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত এমাহৰ পৰা 15 বছৰীয়া শিশুসকলক এই প্ৰতিষেধক চিটা দিয়ে এই কাৰ্যসূচীত জিৰিকিণ্ডেং BPHCৰ অধীনত কৰ্মচাৰী তথা BEE খৰচিং টেৰৰ BPM খান্দাকাৰ মজিবুৰ ৰহমানৰ নেতৃত্বত এই প্ৰতিষেধক চিটা দিয়া কাৰ্যসূচী ৰূপায়ণ কৰা হয় আনহাতে এই কাৰ্যত MPW মুকুল ঘোষ ৰিকিব বৰা লেপ্ৰচি বিভাগৰ ডেভিড ইংটি ANM ক্ৰমে কাৰেং ইংটিপি দেৱজানী টকবিপি আৰু ৰঞ্জিতা জিগডুঙে সহযোগিতা কৰে উল্লেখ্য মিজেল আৰু ৰুবেলা প্ৰতিষেধক চিটা কেৱল কাৰ্বি আংলং জিলাতেই নহয় সমগ্ৰ দেশতে এই প্ৰতিষেধক দিয়া হৈছে আজি জিৰিকেণ্ডঙৰ মকৈলুমৰ কামাখ্যা ME স্কুল চিৰিমথেপি LP স্কুল আৰু কাৰ্ণং বে LP স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত মিজেল আৰু ৰুবেলা প্ৰতিষেধক দিয়া কাৰ্যসূচী সফল ৰূপায়ণ হয় জিৰিকেণ্ডঙৰ পৰা বিশেষ প্ৰতিবেদক কাট নিউজ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ Please tap in Ishan Motors, a showroom cum sales point of Royal Enfield opposite of Langpi Dehangi Rural Bank, Dilaji Branch, Rongkhelan, Difu, Karbi Anglong, Assam. For more details, please contact 97748-73915, 7896-169021 or 957-988-008. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাই দি ৱেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ কাঞ্চ আসামিজ স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেচন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব
বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ এখন সৰু শাক-পাচলিৰ জৈৱিক বজাৰ এই বজাৰখনত সময়ে সময়ে বহু মাংস গুইসাপ আদি পোৱা যায় বুলি অভিযোগ আছে এনে অভিযোগৰ সত্যতা প্ৰমাণ হয় অলপতে বজাৰখনত বিক্ৰীৰ বাবে এইদৰে মুকলি কৰি দিয়া হৈছে দুষ্প্ৰাপ্য গুইসাপৰ কণী প্ৰতিটো কণীৰ মূল্য 10 পৰা 15 টকা উল্লেখ্য যে এই বজাৰখনৰ কাষতে আছে বন বিভাগৰ তালাচী চকী কিন্তু এনে দুষ্কাৰ্য চকু নপৰে বন বিভাগৰ ক্ৰমাৎ বিলুপ্ত হ'ব ধৰা প্ৰাণীবিধক ৰক্ষা কৰিবলৈ হলে এই অসাধু ব্যৱসায়ীসকলক নাকি লগোৱাৰ সমান্তৰালকৈ সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰাটো নিতান্ত প্ৰয়োজন হৈছে বুলি একাংশ সচেতন তথা চিন্তাশীল ব্যক্তিসকলে মত প্ৰকাশ কৰিছে বজাৰত চব্জিবিলাক ললো গুইসাপৰ কণী ওলাইছে ল'বলৈ গৈছিলোঁ যদিও মানে ভয় লাগি গ'ল এইটোতো বন্যপ্ৰাণীৰ বস্তু হয় এইবিলাক কিবা কিবি কেছ হৈ যায় নেকি ভয়তে আৰু লোৱা নাই এই মহিলাগৰাকী বিক্ৰী কৰি আছে দোকান বজাৰত বিক্ৰী কৰি আছে বাকী বস্তু আমি লৈছোঁ চব্জিবিলাক বস্তু লৈছোঁ এই অমিতা লৈছোঁ হাওৰাঘাটৰ পৰা গৌতম চন্দ্ৰৰ ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলঙৰ হামৰেন কান্দুলিৰ এনিচি পথাৰে যাতায়াত কৰাসকলৰ বাবে 2018 বছৰ হৈছে দুঃস্বপ্নৰ বছৰ যোৱা 25 জুনত আমবিনং নৈ ওপৰত বন্ধা উপপত্তি উটুৱাই লৈ যোৱাৰ পিছত জনসাধাৰণৰ সাময়িক সুবিধাৰ্থে নৈখনৰ ওপৰত তথা অৰ্ধনিৰ্মিত দলঙৰ ওপৰত লোহাৰ পাত পাৰি দি অতি বিপদসংকুল অৱস্থাৰে পাৰাপাৰৰ ব্যৱস্থা কৰা হৈছিল কিন্তু সেই ব্যৱস্থাৰে চলি আহিছে আজিৰ তাৰিখলৈকেও চাও আহক আমাৰ সাংবাদিকৰ এই প্ৰতিবেদন হামৰেনা আমবিনং নৈ ওপৰত নিৰ্মিত উপপত্তি বানে উটুৱাই নিয়া সাময়িকভাৱে কৰা সেই ব্যৱস্থাৰে আজি কপতি চলি আহিছে হামৰেন অঞ্চলৰ হাজাৰ হাজাৰ লোকৰ যাতায়াত স্কুলীয়া কণ ল'ৰা ছোৱালীয়ে নিত লোহাৰ পাতকেইডালৰ ওপৰে হাতত জিঅ'টোলৈ বিপদসংকুল অৱস্থাত পাৰাপাৰ কৰি আহিছে আজিলৈকে উক্ত এনএচি পথাৰে যাতায়াত কৰি সৰ্বমুঠ 20খন সৰু বৰ গাড়ী দুৰ্ঘটনাত পতিত হৈছে আৰু কেৱল 18 আগষ্টৰ দিনটোতে উমটেলি নৈ দলঙৰ পৰা পালচাৰ এখন হামৰেন ডিষ্ট্ৰিক্ট জেলৰ আমবিনং নৈ সমীপত এখন 4চকীয়া গাড়ী দুখন মুঠতে 3খনকৈ গাড়ী দুৰ্ঘটনাত পতিত হৈছে Anani giding pen apong era datum kachi song api pusitami bangso towar contractor penajo kapang kriwi penajo bini arni siyok si long patay hini patay thom amre towar long gari singko yadlu nona por sitami la beha be par kacho klem atum hansu pe kewan la pen hansu kacho yor ami phaki pon hut bangso towar kahi no ajoine bini itum lapuson gari kacing koy thek long lelo la pena jok ong dung atum lapuson akana hok dulu la si bangso putak na lia soto wara contractor la pen la aleng sa bang pis puji pakso putak nili ki puji abang ke contractor ki mana bang putin abang sita mimi la sona ki claim ke since 2015 now 2018 lo la so aro sa pini an la so am binong ka hilat atwar pi la ke this main road atwar sa pini arni an ne tum rat det atum ko anu ne kisung biha be par ki claim ya tu manta ko anu ne kisung ko anu ne arix congested atwar pinia son heavy load pule ni tum ki pon kali at least 13-14 kontel ahan so ki pon sta pini tuwar ka hingno joine contractor ki mana bang alingta contractor kam ka chi claim kle rat aphan ki lang le pot si pini ni tum la ana ki sung thek long lo la si so puthak ne lia bang ke contractor ki mana bang aling sta nang di la sono ki claim bang ke pini pen no nang ki lang ji la si last lo pini la son ki claim na ke pini so son nang li hanso gari pen sonon na son kacing koy na pir la son ko ana bakal son nang dulo la neli lut son pik lo agari ta ko anu ne ka lut son ahan so ta ko anu ne ka lut son gari lang gari gen 2 weeks la agari abang agari kimite lang only 2 weeks son olai det pen sta pini ani neli gari ko anu ne ka no hok neli han so ko anu ne ka no hok kasi neli ning duk pik lo la so atwar ka no joining neli no hok pik lo athema sai ki tiki ke anu tin sita chini ni tum khitiyo ka tum an ke ko anu ne kisung ing ibu propen sini tum jat akhiti ta ni tum kilong ki claim ko anu ne ki duk pini ko anu ne lak isia bat hanso si pinilu son ne gari abang ke ne more than 2 lakhs non ki kabonai na hido la sini niliki lut son pik pini nil tum dat keli nil tum aprang ta bai ta hum ko ne dak chong ko erlo amo aprang bang thanun lo la ke nil tum nang punun de lo same la pena phiong nil tum ki bang tho bang ta nil tum ma ta puthot phutulok lo
Lasi kosoma lat la Assam Sarkar tumate galela contract ena tumdil tuman kosoma nang matha denji. Nang tum nang lipen kosong si puji la ke ve ke chok si pot pusang puji ma mat atowar ki chok si pot pusang La pini nilong nang edu na driver ke laki kichok chi gedi la ke all India permit tu aputak ta la ke arni wang ta nilong nang ujulo la pen kan kan ta nilong si nang claim dundo. Nili driver fan pap koi ke. Pote la contractor fan mana lagi puji mat nisi tum hanthol si puji ma. Nili ke laki claim koman ma la hai contractor laki claim koman ma ke chok chi la fanan la lo nili ki kuda mi bang ke. Nili ki plang open la hai ke chok claim ta kali bonus tamme arni si mini ba son rengi mini ipok fan chogi mini pusi nili ta ke chok claim bonus tamme pini son ke sung pulok lo la si unosonte ma unvek nang pola sarkar tum mate la contractor tumang la nili phanang achra bi bang ke nang prabjing pen la contractor humang nili phan bang ke nang rabjok যোৱা নিশা প্ৰায় 7 মান বজাতো হামৰেনৰ পৰা মেঘালয় অভিমুখে যোৱা এখন আদা ভৰ্তি টাটা মোবাইলৰ দুৰ্ঘটনা পতিত হয় এনে বহু দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতো এতিয়ালৈকে ৰাজ্য তথা স্থানীয় পৰিষদীয় চৰকাৰে কোনো প্ৰতিক্ৰিয়া নিদেখুৱাটো বৰ দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰিছে জিলাখনৰ সচেতন মহলে সুন্দৰ ৰিপৰ্ট কাট নিউজ সেউজীয়া ভালপোৱা নতুন প্ৰজন্মৰ এজন যুৱক নাম আব্ৰাহাম টকবি প্ৰকৃতি সেউজীয়া হৈ উঠাৰ লগতে প্ৰদূষণমুক্ত পৃথিৱী ভাল পায় আব্ৰাহাম টকবিয়ে তেওঁ নিজা প্ৰচেষ্টাৰে ঘৰতে গুটি হিচি টন ধৰি উঠা পুলি বিতৰণ কৰিলে আত্মসহায়ক গোটৰ মাজত সেউজীয়া পৰিৱেশে সুস্থ বাতাবৰণ সৃষ্টি কৰিব পাৰে সুস্থ পৰিৱেশত সুস্থ বায়ু সেৱন কৰি জীৱজগত নিৰোগ জীৱন যাপন কৰে এই কথাৰ প্ৰতি লক্ষ্য ৰাখি সেউজীয়া পৃথিৱী গঢ়িব খোজে সেউজপ্ৰেমী আব্ৰাহাম টকবিয়ে তেওঁ নিজৰ উদ্যোগত নিজৰ বাৰীতে গুটিখিনি সিঁচি পুলি থন ধৰি উঠাৰ পিছত উপযুক্ত আপডাল কৰি ডাঙৰ কৰিবলৈ টকবিয়ে আত্মসহায়ক গোটসমূহক বিতৰণ কৰে থেমুকেক তথা মণিপুৰী চিম চন্দন আৰু লিচি আদি বিতৰণ কৰে গছ পুলি কেইটা আনুষ্ঠানিকভাৱে বিতৰণ কৰে কাৰ্বি আংলঙৰ ভিতৰত জনপ্ৰিয় ফিল্ম প্ৰডাকশ্যন টকজিৰ চিনে প্ৰডাকশ্যনৰ ডাইৰেক্টৰ সঞ্জয় টকবিয়ে গছ পুলি বিতৰণ কৰি সঞ্জয় টকবিয়ে পুলিসমূহ ভালদৰে আদৰ যত্ন কৰি সুস্থভাৱে ডাঙৰ কৰাত গুৰুত্ব প্ৰদান কৰিবলৈ আত্মসহায়ক গোটৰ সদস্যসকলক অনুৰোধ কৰে অৰুণ লেখথে ৰিপৰ্ট কাট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ ধন্যবাদ